RSSৰ পৰা যেটো হেৰি পলিটিক্যাল পাৰ্টি উৎপন্ন হৈছে হেতু হৈছে বিজেপি 45 বছৰে RSSৰ কাম কৰি আছো জন্ম দিছে জন্মদাতা মই দিয়া বুলি ভাবি ক'ব পাৰি তেলাগ যেটো হৈ আছে হেতুকে দেখা পায় কিন্তু তলৰ অংশ যে মূল গুৰি দৰটা হে মূল গুৰি দৰটা মাটিৰে তাক ঢাকি ৰাখা হৈছে গতিকে তাক দেখা পোৱা নাযায় আসলতে মোৰ এটা দুৰ্ভাগ্য মোৰ হে মাটি তল থকা মানুহ মইহে পৰি গৈছে এতিয়া তলত থকা কাৰণে আমাৰ হেতুক দেখা নাযায় কিন্তু মানুহ যিবিলাক নতুনকৈ আহিছে তেওঁলোকেহে কাম কৰা বুলি নিজকে প্ৰকাশ কৰিব বিচাৰে কংগ্ৰেছ মুক্ত বিজেপি নহয় পেলাই এটা কংগ্ৰেছ যুক্ত বিজেপি হোৱা যেন লাগিছে তেওঁলোকে ইয়াত টিকেটৰ দাবিদাৰ হ'ব পাৰে কিন্তু তেখেতক টিকেট প্ৰাধান্য দিব নালাগে যে বিজেপি হৈ টিকেট নিদিয়ে ইণ্ডিপেণ্ডেণ্ট হৈ যদি হলো মই খেলো তেতিয়াহ'লে মই 100% জিকিম 100% বা 500% নহয় মই 1000% মই জিকিম বুলি আশা কৰিছোঁ নমস্কাৰ 365 নিউজ ইণ্ডিয়াৰ সমূহ দৰ্শকলৈ আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আজি 365 নিউজ ইণ্ডিয়াৰ মজিয়াত আজি কাৰ্বি আংলঙৰ এগৰাকী বিশেষ সামাজিক ব্যক্তি আমাৰ মাজলৈ নিমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেত হৈছে শ্ৰী বীৰেন্দ্ৰ হানছে ডাঙৰীয়া আহকচোন আমি তেখেতৰ ওচৰলৈ যাওঁ আৰু তেখেতৰ মন্তব্যখিনি আমি শুনো নমস্কাৰ নমস্কাৰ যিহেতুকে নিৰ্বাচন 8 কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অহা 8 জুন তাৰিখত হোৱাৰ কথা ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিলে এই সংকটত আপুনি কি ক'ব বিচাৰে ঠিকে আছে কাৰণ নিৰ্বাচন আয়োগে তেওঁলোকে সময়মতে আৰু এই কাৰ্বি আংলং যেটো স্বায়ত্ত পৰিষদৰ নিৰ্বাচন তেওঁলোকে সময়মতে অনুষ্ঠিত কৰিব গৈছে হেতু আমি খুবেই ভাল পাইছোঁ কিয়নো যদি বেছিকৈ দেৰি কৰি থাকে তেতিয়াহ'লে মানুহবিলাকে অতিষ্ঠ হৈ যাব গতিকে কেলে নিৰ্বাচন পাতা নাই সেই ধৰণে মানুহবিলাকে অভিযোগ আহিব গতিকে সেই হিচাপত নিৰ্বাচন আয়োগে সময়মতে নিৰ্বাচনটো দিনটো ঘোষণা কৰিছে আমি খুবেই ভাল পাইছোঁ যিহেতুকে এতিয়া বৰ্তমান কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শাসনাধীষ্ঠ চৰকাৰ বিজেপি চৰকাৰ শাসনত আছে তেখেতসকলে ইতিমধ্যেই পুনৰবাৰ শাসনত আহিবৰ বাবে তেওঁলোকে দৈনিক তেওঁলোকে মানুহৰ যি বিজেপিলৈ আগমন ঘটিছে সেই সংক্ৰান্তত আমাৰ হানছে ডাঙৰীয়াৰ ফালৰ পৰা মন্তব্য কি তেখেতে কি ক'ব বিচাৰে অকমান তেখেতৰ পৰা জানিব বিচাৰোঁ এইটো অতিকে ভাল খবৰ কিয়নো বিজেপি মানে বৰ্তমান যে কাউন্সিল চৰকাৰ তেখেতসকলে চেষ্টা কৰি আছে যে নতুন পাৰ্টি বা অন্য পাৰ্টিৰ পৰা যেতিয়া বিজেপিত যোগদান কৰিছে গতিকে এইটো যোগদান কৰাটো খুব ভাল খবৰ কাৰণ আগন্তুক নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিব পাৰে হেতু কথা আমি নিশ্চিতভাৱে থাকিব পাৰোঁ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ পেলাই ইতিমধ্যে তেখেতে বহুমূলীয়া মন্তব্য আগবঢ়ালে এই সংক্ৰান্তত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইতিমধ্যে নিৰ্বাচনক লৈ ইতিমধ্যে বহুকেইটা নতুন দলৰ আত্মপ্ৰকাশ ঘটিছে জিলাখনত পাহাৰীয়া জিলাখনত এই ক্ষেত্ৰত হানছে ডাঙৰীয়াৰ মন্তব্য কেনেকুৱা ধৰণৰ বা তেখেতৰ প্ৰতিক্ৰিয়া কেনেকুৱা ধৰণৰ তেখেতে কি এই সংক্ৰান্তত কি ক'ব বিচাৰে বা নতুন যি নতুন ৰাজনৈতিক দলৰ ইতিমধ্যে আত্মপ্ৰকাশ ঘটিছে তেখেতে কোন দলৰ প্ৰতি তেখেতে নিজকে প্ৰাৰ্থিত্ব হিচাপে এগৰাকী আগবঢ়াব বিচাৰে নিজকে প্ৰাৰ্থিত্ব দিব বিচাৰে স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত তেখেতে থিয় হ'ব বিচাৰে নে নিবিচাৰে সেই সংক্ৰান্তত আমি তেখেতৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম ঠিকে আছে কাৰণ আমি এটা যেতিয়া নিৰ্বাচন দিনটো ঘোষণা কৰি দিয়া হৈছে গতিকে ময়ো ভাবিছিলোঁ এজন সমাজকৰ্মী অৰ্থাৎ RSSৰ স্বয়ংসেৱক হিচাপে বহুদিনৰ পৰা কাম কৰিছোঁ আজি মই 45 বছৰে RSSৰ কাম কৰি আছোঁ যেতিয়া মোৰ বয়স আছিলে 15-16 বছৰ তেতিয়াৰ পৰা মই RSSৰ সংগঠনৰ লগত আছোঁ কিন্তু তেতিয়ালৈকে মোৰ মনত এটা ভাবা নাছিল যে মই
কোনো এটা ৰাজনীতিক দলৰ পৰা কিবা এটা ৰাজনৈতিক সুবিধা ল'ম সেইটো তেনেকৈ ভবাই নাছিলোঁ। মোৰ জীৱনটো মই স্বয়ংসেৱক হিচাপে তেনেকৈ নিস্বাৰ্থভাৱে নিজৰ দেশৰ কাৰণে কিবা এটা কাম কৰি যাম এই চিন্তাধাৰাৰে মই RSSত জইন কৰিছোঁ। জইন কৰি আজি 45 বছৰ হৈ গ'ল। এতিয়া দেখিছোঁ ইয়াতে বহুত এটা পলিটিকেল পাৰ্টি RSSৰ পৰা যিটো পলিটিকেল পাৰ্টি উৎপন্ন হৈছে সেইটো হৈছে বিজেপি। তেতিয়া সেই বিজেপি চৰকাৰ এতিয়া বৰ্তমান ভাৰততো চলি আছে, অসমতো চলিছে আৰু লগতে কাৰ্বি আংলং জিলাতো বিজেপি চৰকাৰ চলি আছে। সেই ক্ষেত্ৰত ময়ো নিজকে ভাবিছোঁ যদি বিজেপি চৰকাৰ বিজেপিৰ পৰা যদি টিকেট পাওঁ মই বিজেপি স্পেচিয়েলি মই লুম্বাজং সমষ্টিৰ পৰা যদি টিকেট পাওঁ তেনে মই নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবি আছিলোঁ। কিয়নো মই RSSৰ পুৰণা কাৰ্যকৰ্তা হিচাপে যেতিয়াৰ পৰা ইয়াত কাৰ্বি আংলং বিজেপি জন্ম দিছে, জন্মদাতা ময়ে দিয়া বুলি ভাবি ক'ব পাৰি। তেতিয়া 1986-87ৰ পৰা কাৰ্বি আংলঙত যেতিয়া আমাৰ কৰ্ণাটকৰ পৰা এজন যুৱক আহিছিলে, তেখেতৰ নাম হৈছে বিলাস পাৱাৰ। সেই বিলাস পাৱাৰ যেতিয়া আহি ইয়াত জিলা প্ৰশাসক হিচাপে কাম কৰি আছিলে তেতিয়া মই ইয়াত জিলা কাৰ্যবাহী হিচাপে কাম কৰিছিলোঁ। আমি তেতিয়াৰ পৰা অনুভৱ কৰি আছিলোঁ যে এটা আমাৰ RSSৰ এটা বিজেপিৰ RSSৰ এটা ৰাজনৈতিক দল এটা লাগে, সেই ৰাজনৈতিক দল হৈছে বিজেপি। গতিকে বিজেপি ইয়াত মানে শক্তিশালী কৰাব লাগে, তাৰ কাৰণে এজন উপযুক্ত ব্যক্তি বা ধনৱান তেনেকৈ ব্যক্তি থাকিলে মানে ৰাজনীতিকত কাম কৰিবৰ কাৰণে সুবিধা হ'ব। সেই হিচাপত আমি ভুৱন তেৰাঙক তেতিয়া বিজেপিৰ সভাপতি হিচাপে পাতিলোঁ। তাৰ লগতে আমাৰ সেই হৰেণ ক্ৰনিহাঙক জেনেৰেল ছেক্ৰেটাৰী হিচাপে পাতিছোঁ। তেনেকৈ আৰু সুৰেশ গুপ্তা তেওঁলোকক বিজেপিৰ কাৰ্যকৰ্তা হিচাপে আমি নিয়োগটো কৰিলোঁ। তেতিয়াৰ পৰা তেওঁলোকে কাম কৰি আছে আৰু তেতিয়াৰ পৰা বিজেপিৰ উন্নতি আহি আছে। তাৰপিছত 1-2 বছৰ পিছত দেখিলে যে কাৰ্বি আংলঙত বিজেপি তেনেকৈ প্ৰভাৱ পৰা নাই। তেতিয়া কিবা কাৰণত ভুৱন তেৰাঙে বিজেপিৰ পৰা ৰিজাইন দিলে আৰু তেখেতে কংগ্ৰেছত জইন কৰিলে। তাৰপিছত হৰেণ ক্ৰনিহাং ইয়াতে প্ৰেছিডেণ্ট হৈ পেলাই তেখেতৰ লগত ৰতন তেৰণক জেনেৰেল ছেক্ৰেটাৰী লৈ পেলাই তেওঁলোকে কাম কৰিছে। কাম কৰি পেলাই এতিয়া বিজেপি কাম বহুতখিনি আগবঢ়াই লৈ গৈছে। তথাপিও বহুদিন কাম কৰাৰ পিছতো ইয়াত কাৰ্বি আংলং বিজেপি ফলপ্ৰসূ হোৱা নাই। বহুতে কৈছে পাহাৰতনো কি পদুম ফুল ফুলিছে, কেতিয়াও পাহাৰত পদুম ফুল ফুলিব নোৱাৰে, মুঠতে ইয়াতে বিজেপি কোনোদিন আহিব নোৱাৰে, এনেধৰণে কৈছিলে কথাবিলাক। কিন্তু লাহে লাহে দেখিছোঁ যে ভাৰতত যেতিয়া বিজেপি চৰকাৰ আহি গ'ল তেতিয়া লগে লগে আমাৰ ইয়াতো অসমতো এতিয়া বিজেপি চৰকাৰ আহি গ'ল আৰু অসমৰ অহাৰ লগে লগে আমাৰ কাৰ্বি আংলং জিলাতো এতিয়া বিজেপি চৰকাৰ চলি আছে। আৰু এই বিজেপি চৰকাৰটো বহুত ভাল ধৰণে চলাই লৈ গৈ আছে। তেওঁলোকৰ মূল মন্ত্ৰ হৈছে সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস। এই মূল মন্ত্ৰ লৈ পেলাই তেওঁলোকে আগবাঢ়ি গৈ আছে। সেই হিচাপে কাৰ্বি আংলঙত এতিয়া যোৱা 5 বছৰে সম্পূৰ্ণৰূপে কোনো ভুল ক্ৰুটি নোহোৱাকৈ কাৰ্বি আংলঙত আমাৰ বিজেপি চৰকাৰ চলাই লৈ গৈছে আৰু অহাবাৰো আৰু 5 বছৰৰ কাৰণে বিজেপি চৰকাৰ ইয়াত হ'ব, এইটো মই খাটাংকৈ ক'ব পাৰোঁ। সেই হিচাপত মই ভাবি আছিলোঁ, মই পুৰণা কাৰ্যকৰ্তা হিচাপে বহুত দিনৰ পৰা কাম কৰি আহিছোঁ। গতিকে মই ভাবিছোঁ লুম্বাজং সমষ্টিৰ পৰা ময়ো বিজেপিৰ হৈ টিকেট পাব বিচাৰোঁ। আৰু যদি মই টিকেট পাওঁ, মই আপোনালোকক কৈছোঁ, এইটো কাৰণে কৈছোঁ যে মই 100% বা 500% নহয়, মই 1000% মই জিকিম বুলি আশা কৰিছোঁ। কিয়নো 100% মানে আৰু 1000% তাৰ ডিফাৰেঞ্চ আপুনি জানে? হয়, কওকচোন। 100% আৰু 1000%। 100% মানে হৈছে যদি ইয়াত কেণ্ডিডেট থাকে, কেণ্ডিডেট যদি 5 জন বা 9 জন কেণ্ডিডেট হয়, 100% মানে যিজন মানে যোনে জিকিব
সি মানে ছেকেণ্ডতকৈ সি 100টা বা 200টা ভোট পালেও সি জিকিলে তেতিয়া সি ফাৰ্ষ্ট পজিশ্যন আহিলে আৰু বাকীবিলাকে হয়তো 100টা 200টা ভোট কমাৰ পিছত তেওঁলোকে ছেকেণ্ড পজিশ্যন থাৰ্ড পজিশ্যন ফ'ৰ্থ পজিশ্যন তেনেকৈ আহিলে সেইটো পজিশ্যনটোৱে হৈছে 100% আৰু 1000%টো মতলব হৈছে এনেকুৱা যে 1000 মানে যদি ইয়াত কেণ্ডিডেট 10জন থাকে 10জন থাকি পেলাই বাকী 9জনে যিমানখিনি ভোট পাব মই অকলে তাতকৈ বেছি পাম সেইটো হৈছে 1000%। তাৰমানে 9জনে যিমানখিনি ভোট পাইছে কোনোবা 5000 10000 2100 এনেকৈ তাহাঁতৰ যিমানখিনি প্লাছ কৰিব তাতকৈ প্লাছ কৰাতকৈ মই বেছি পাম সেইটো হৈছে 1000। মানে আপুনি ক'ব বিচাৰে যে যদিহে আপোনাক বিজেপিয়ে আপোনাক টিকেট প্ৰদান কৰে বা টিকেট দিয়ে তেতিয়াহ'লে আপুনি বিজেপিৰ হৈ পেলাই আগন্তুক নিৰ্বাচনত আপুনি 100,000+ আপুনি পাবলৈ সক্ষম হ'ব বুলি নিজকে আপুনি বিশ্বাস কৰে? হয় 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 সেইটো মই বিশ্বাস হয় কাৰণ মোৰ পপুলাৰিটি বহুত আছে এতিয়া ডিফু টাউনত ছাপ'জ যদি ডিফু টাউনত এতিয়া বৰ্তমান জনসংখ্যা 1 লাখ ক'ত বেছি আছে 1 লাখ জনসংখ্যাৰ ভিতৰত মই 50,000 মানুহৰ লগত মোৰ মুখৰ চিনাকি আছে বুলি ধৰিব পাৰে কিন্তু ইমান দিনে মই ৰাজনীতিকত যোৱা নাই কিবা কাৰণ মই কোনোদিন ৰাজনীতি কোনোবা এটা পাৰ্টি হৈ পেলাই মই টিকেট লৈ পেলাই খেলাই নাই সেই হিচাপে মই ক'ব পৰা নাই নোৱাৰোঁ যে মোক কিমানে ভোট দিছে কিন্তু যদি মই সঁচাকৈ যদি মই খেলি দিওঁ তেতিয়াহ'লে ৰাইজে যদি মোক ভোট দিব ৰাইজে ভোট দিব সেইটো মই খাটাংকৈ ধৰিব পাৰোঁ সেইটো কাৰণে মই কৈছোঁ যদি বিজেপিৰ হৈ যদি মোক টিকেট দিয়ে তেতিয়াহ'লে মই 1000% জিকিম আৰু যদি বিজেপি হৈ টিকেট নিদিয়ে ইণ্ডিপেণ্ডেণ্ট হৈ যদি হ'লেও মই খেলোঁ তেতিয়াহ'লে মই 100% জিকিম এইটো মই আপোনালোকক ক'ব পাৰোঁ সেই হিচাপতে মই নিজকে বহুত ভাল ফুল কনফিডেন্স আছে যদি মোক টিকেট দিয়ে তেতিয়াহ'লে জিকাটো খাটাং আৰু মোক যদি টিকেট নিদিয়ে হয়তো বিজেপি এটা চিট ইয়াত হাৰি যাব হয় এই ক্ষেত্ৰত আপুনি যিহেতুকে আত্মবিশ্বাসী বা আপোনাৰ প্ৰবল আত্মবিশ্বাস আছে যদিহে আপোনাক বিজেপিয়ে টিকেট প্ৰদান কৰে তেতিয়াহ'লে আপুনি 1000% আপুনি অধিক অন্য প্ৰাৰ্থীতকৈ আপুনি নিজকে আত্মবিশ্বাস কৰে যে আপুনি জিকিবলৈ সক্ষম হ'ব হয় নহয় জানো এতিয়া এই ক্ষেত্ৰত আপোনাক বিজেপিৰ ফালৰ পৰা টিকেট প্ৰদান কৰাৰ ক্ষেত্ৰত আপুনি কিমান দূৰ আশাবাদী? মই এতিয়ালৈকে প্ৰায় 100% আশা কৰি আছোঁ কাৰণ মইতো জানিছোঁ যিমান সংঘৰ কাৰ্যকৰ্তা তেখেতসকলৰ লগত মই পূৰা চবৰ লগতে সম্পৰ্ক ৰাখিছোঁ আৰু যিজন বিজেপিৰ কাৰ্যকৰ্তা তেওঁলোকেওতো আমাৰ সংঘৰ পৰা যোৱা কাৰ্যকৰ্তাহে তেওঁলোকে যিটো মেইন পোষ্টত আছে যিবিলাক বা সভাপতি হওক বা অৰ্গেনাইজিং ছেক্ৰেটাৰী হওক তেওঁলোকেতো সংঘৰ প্ৰচাৰকৰ পৰাহে যোৱা গতিকে তেওঁলোকৰ পৰা মই কথা পাতিলোঁ তেওঁলোকে যেন মোক টিকেট প্ৰদান কৰিব এই বুলি মই আশা ৰাখিছোঁ যিহেতুকে আপুনি অলপ আগতে আমাৰ দৰ্শকক জানিবলৈ দিলে যে আপুনি যিহেতুকে RSS 1986 বা 87 চনৰ পৰা নহয় মই 1977 চনৰ পৰা আপুনি অহৰহ দিনে ৰাতিয়ে আপুনি RSS ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ পাৰ্টিৰ কাৰণে আপুনি দিনে ৰাতিয়ে কাম কৰি আহিছে বুলি আপুনি জানিবলৈ দিলে লগতে আপুনি বিজেপিৰ কাৰণে আপুনি নিতৌ বা দৈনিক আপুনি কাম কৰি আহিছে বুলি আপুনি জানিবলৈ দিলে এই ক্ষেত্ৰত বিজেপিয়ে বা RSSৰ ফালৰ পৰা আপোনাৰ প্ৰতি কেনেকুৱা ধৰণৰ মনোভাৱ তেওঁলোকৰ? এতিয়া মই যিখিনি অনুভৱ কৰি আছোঁ তেওঁলোকে মোৰ প্ৰতি অলপ ভাল ভাৱ আছে বেয়া ভাৱ আছে বুলিতো মই ক'ব নোৱাৰোঁ তেওঁলোকৰটো হৈছে আপুনি যদি যিমান পাৰে নিজৰ বলতে কাম কৰিব লাগে বুলি মোক কৈ আছে মই সেইকাৰণে মই নিজৰ বলতে মই কাম কৰি আছোঁ কিন্তু তেখেতসকলৰ পৰা অলপ আশীৰ্বাদ পাব লাগে তেখেতসকলে যদি আশীৰ্বাদ পায় তেতিয়া মই ভালকৈ আৰু কাম কৰিব পাৰিম এই বুলি মই নিজকে বিশ্বাস কৰোঁ কিয়নো মই RSSটো কাৰণে যেতিয়া এই ডিফু যিটো লৰচতী সেৱাধাম বৰ্তমান যিটো লৰচতী সেৱাধাম আছে RSSৰ কাৰ্যালয় সেই কাৰ্যালয় প্ৰথম যিটো 1986তে এইটোত ইয়াত ভূমি পূজন হৈছিলে তেতিয়া আমি ভূমি পূজনৰ কাৰণে সুদৰ্শনজীক মাতা হৈছিলে এই সুদৰ্শনজীক মাতি পেলাই আমি ইয়াত ভূমি পূজন কৰিব বিচাৰিলোঁ কিন্তু ভুলক্ৰমত সেই কাৰ্যক্ৰমত সুদৰ্শনজীৰ জাগাত মইহে ভূমি পূজন কৰিলোঁ
কিন্তু আজি হয়তো মানুহে বিশ্বাস নকৰিব পাৰে যে এই তেখেতে ইমান হেৰি মানে সৰু কাৰ্যকৰ্তা হৈ পেলাই কেনেকৈ ভূমি পূজন কৰিছে কাৰণ সৰসংঘ সৰ কাৰ্যবা আছিলে আমাৰ হেৰি সুদৰ্শনজী এখেতসকলে অল ইণ্ডিয়া লেভেল হেৰি মানুহ সেইসকল ব্যক্তি ইয়াত ভূমি পূজন কৰিবলৈ দিয়া হৈছিল কিন্তু তাৰ ঠাইত যদি বীৰেন হাঁছে কেনেকৈ ভূমি পূজন কৰিছে এইটো তেওঁলোকৰ কুৱেশ্যন হ'ব পাৰে কিন্তু তাৰ কাৰণে মোৰ সৌভাগ্য এটা হৈছিলে যে সেই সময়ত যেতিয়া মই ভূমি পূজন কৰিছিলোঁ এই ভূমি পূজন কৰাৰ সময়ত কিছুমানে মোক ফটো মোৰ ওপৰত তুলি লৈছিলে তোলা আছিলে সেই ফটোটো এতিয়া আপোনাক মই দেখাব পাৰোঁ ফটোটো হৈছে এইটোৱে মোৰ প্ৰথম যেতিয়া মই ভূমি পূজন কৰি আছিলোঁ এইটো তাৰ ফটোটো ইয়াতে আছে তাৰপিছত এইটো লগতে আৰু এইখিনি যিটো আছে ইয়াত যে সুদৰ্শনজীয়ে বহি আছে এই কথাটো ইয়াতে প্ৰমাণ হৈ আছে কাৰণ এই যিটো ওম স্বাহা কিবা কিবি কৰিবলগীয়া আছে পণ্ডিতজীয়ে সেই পণ্ডিতজীয়ে এইটো মন্ত্ৰ উচ্চাৰণ কৰিব যাওঁতে সেইটো মোকে সেই ভূমি তাত বহিবলৈ দিলে আৰু সেই দি পেলাই মোৰ হাতেদি মানে ওম স্বাহা কিবা এই ধৰণৰ যিটো মন্ত্ৰ ৰামু পণ্ডিতে সেইটো কৰিছে আৰু সেই সময়ত তাকে মইহে মানে একচুৱেলি এইটো ভূমি পূজনটো কৰিলোঁ এনেধৰণে মানে মোৰ হাতেদি মানে ভুলক্ৰমে হৈ গৈছে এইটো আৰু বহু দিনৰ মূৰতে আমাৰ হেৰি তেতিয়া মানে RSSৰ এটা গুৱাহাটী হেৰি কোনোবা এটা অঞ্চলত এটা সংঘচালক তেখেতৰ নাম আছে ৰমেশ তহবিলদাৰ তেখেত ইঞ্জিনিয়াৰ এতিয়া এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ হৈ ফ্লাড কণ্ট্ৰলৰ অফিচত আহিছিলে তেখেতে সেই সময়তে যেতিয়া আমাৰ ইয়াত লৰচতী সেৱাধামটো হেৰি ঘৰকো উঠাইছিলে তেতিয়া সেই ঘৰ উঠাবলৈ যাওঁতে তাৰ খুঁটি পুতিব যোৱাৰ আগতে যিটো আমি খুঁটা পুতা আৰম্ভ কৰিছোঁ তাত কমচে কম 5 ফুটমান দ কৰিব লাগে আৰু তাতে এই খুঁটাটো আমি খাৰা কৰিছোঁ সেই খাৰা সময়ত প্ৰথম যিটো আমি হেৰি কৰিছিলোঁ সেই হেৰিটো তেতিয়া আমিহে প্ৰথম কৰিছোঁ তেতিয়া আমাৰ লগত মানে লাই খুঁটা স্থাপন কৰা সময়ত প্ৰথম আমিহে কৰিছিলোঁ এই লাই খুঁটা তেতিয়া আমাৰ পুষ্প বৰা এডভকেট তেওঁলোকৰ সহযোগত আমি ইয়াত লাই খুঁটা স্থাপন আমি কৰিছোঁ কৰি পেলাই তাতে যেতিয়া হৈ গ'ল পুতা হৈ গ'ল পুতাৰ পিছত যেতিয়া লাহে লাহে ঘৰখন এতিয়া উঠি আহি এতিয়া ঘৰখন যেতিয়া আপুনি মাটি পুতি থৈ দিব তলৰ অংশটো সেই তলৰ অংশটো তলতে থাকি গ'ল তাৰ ওপৰত এতিয়া হয়তো 2 তালা 3 তালা হৈ গৈছে এটা মানুহবিলাকে দেখিব 2 তালা 3 তালা যিটো হৈ আছে সেইটোকে দেখা পায় কিন্তু তলৰ অংশ যে মূল গুৰিডোৰটা সেই মূল গুৰিডোৰটো মাটিৰে তাক ঢাকি ৰখা হৈছে গতিকে তাক দেখা পোৱা নাযায় আচলতে মোৰ এটা দুৰ্ভাগ্য মোৰ সেই মাটিৰ তলত থকা মানুহ মইহে পৰি গৈছে এতিয়া আপুনি তাৰমানে নিজকে আপুনি মাটিৰ তলত থকা এগৰাকী ব্যক্তি বুলি আপুনি নিজকে ক'ব বিচাৰে তেনেকৈ মই অনুভৱ কৰিছোঁ কিয়নো এই মাটিৰ তলত যিটো হেৰি আছিলে তাৰ আমাৰ হেৰিটো আৰম্ভণি যিবিলাকে তেওঁলোকেহে আচল মেইন খুঁটাটো এই খুঁটাটো কিন্তু এইটো তলত থাকি গ'ল তলত থকাৰ কাৰণে আমাৰ সেইটোক দেখা নাযায় কিন্তু মানুহে যিবিলাকে নতুনকৈ আহিছে তেওঁলোকেহে কাম কৰা বুলি নিজকে প্ৰকাশ কৰিব বিচাৰে কিন্তু মূল যিজন ব্যক্তি সেই ব্যক্তি যে হৈছে মইহে আৰু ক'ম হয় ধন্যবাদ হাঁচে ডাঙৰীয়া আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰোঁ যিহেতুকে কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত 26টা সমষ্টিত কাৰ্বি আংলং জিলাৰ আগন্তুক স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন নিচেই তেনেই সমাগত নহয় জানো ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে দিনৰ তাৰিখৰ কথা ইতিমধ্যে ঘোষণা কৰিছে এই সংক্ৰান্তত নিৰ্বাচন সংক্ৰান্তত ইতিমধ্যে বিজেপি চৰকাৰৰ বিজেপি দলত এই আগন্তুক নিৰ্বাচনক লৈ বিভিন্ন নতুন চেহেৰাৰ মুখৰ প্ৰকাশ ঘটিছে আপুনি ভাবে নেকি তেওঁলোকৰ মাজত আপুনি তেওঁলোকতকৈ আগবাঢ়ি যাব পাৰিব বুলি সেইটো আপুনি যে প্ৰশ্ন কৰিছে ভালে প্ৰশ্ন কৰিছে কিয়নো আচলতে বিজেপি যিটো মূল মন্ত্ৰ হৈছে
কংগ্ৰেছ মুক্ত বিজেপি বনাব বিচাৰি আছে কিন্তু কংগ্ৰেছ মুক্ত বিজেপি নহয় পেলাই এটা কংগ্ৰেছযুক্ত বিজেপি হোৱা যেন লাগিছে আৰু ইয়াত বিভিন্ন ধৰণৰ পৰা মানুহ আনাটো আচলতে ভৱিষ্যতৰ কাৰণে খুব ভাল হ'ব বুলি মই কিন্তু ভাবা নাই কিন্তু যিখিনি কাম কৰিছে ঠিকে আছে কিয়নো কাৰণ যিমান মানুহ থাকিব সিমানে মানুহৰ ষ্ট্ৰেংথ থাকিব সেই ষ্ট্ৰেংথটো লাগে যেতিয়া ষ্ট্ৰেংথটো যেতিয়া পাব তেতিয়া চৰকাৰখন চলাই লৈ যাব এনেধৰণৰ আমাৰ যেতিয়া বৰ্তমান চৰকাৰে এইটো ভাবি পেলাই তেওঁলোকক হয়তো আকোৱালি লৈছে আমি ইতিমধ্যে আপোনাৰ পৰা জানিব বিচাৰিম আৰু এটা কথা ইতিমধ্যে আমি গম পাইছোঁ যে বিভিন্ন সূত্ৰৰ পৰা আমি গম পাইছোঁ যিহেতুকে বিজেপি দলত বিভিন্নজনে বহু অৱদান বহু অশেষ চেষ্টা কৰি আজিৰ দিনটোত বিজেপি যি এতিয়া শাসন কৰি আছে কাউন্সিলত আমাৰ স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ বিজেপিৰ অধীনস্থ এই বিজেপি দলত যিসকলে টিকেট প্ৰত্যাশী বা আশাবাদী টিকেট পাব লাগে তেখেতসকলে দাবীদাৰ বা তেওঁলোকে নিজকে এগৰাকী প্ৰাৰ্থী হিচাপে দাবী কৰিব বিচাৰে বিজেপি দলত বিশেষকৈ সেই ক্ষেত্ৰত কিন্তু তেখেতসকলে টিকেট আজিৰ তাৰিখত এতিয়ালৈকে আমি জানিব পৰা মতে তেওঁলোকে টিকেট পোৱা নাই বা পাবলৈ সক্ষম হোৱা নাই বা বিজেপি দলেও তেখেতসকলক টিকেট দিব বা নিদিব সেই সংকটত সুনিশ্চিত হোৱা নাই কিন্তু নতুন নতুন চেহেৰাৰ আত্মপ্ৰকাশ ঘটিছে আৰু তেখেতসকলে টিকেট আশা কৰিছে যে মই টিকেট পাম বুলি বা নিজকে এগৰাকী প্ৰাৰ্থী হিচাপে দাবীদাৰ ক'ব বিচাৰে বা কৰিব বিচাৰে বিজেপি এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ মানে আগন্তুক দিনৰ কাৰণে বা আগন্তুক নিৰ্বাচনৰ বাবে কোন যিসকলে আশা কৰিছে যিহেতুকে মই অলপ আগতে আপোনাক সুধিছিলোঁ যে যিসকলে নতুন প্ৰাৰ্থী বা নতুন চেহেৰা নতুন মুখৰ তেখেতসকলে আহিছে বহুত ওলাই আহিছে কাৰ্বি আংলঙৰ 26টা সমষ্টিত ওলাই আহিছে নতুন ডেকাসকল ওলাই আহিছে নতুন যুৱকসকল ওলাই আহিছে এই ক্ষেত্ৰত বিজেপিৰ কেনেকুৱা ধৰণৰ মনোভাৱ কেনেকুৱা ধৰণৰ হ'ব লাগে আচলতে প্ৰকৃততে একচুৱেলি সেইটো ক্ষেত্ৰত যিবিলাকে নতুনকৈ আহিছে তেওঁলোকে ইয়াত টিকেটৰ দাবীদাৰ হ'ব পৰাকৈ তেখেতসকলক টিকেট প্ৰাধান্য দিব নালাগে যিসকলে আৰম্ভণিৰ পৰা বিজেপি কাম কৰি আহিছে কিমান দিনৰ পৰা কাম কৰি আছে আজি 25-30 বছৰ ধৰি কাম কৰি আহিছে তেওঁলোকে বহুত ধৰণৰ দাবীদাৰ হৈ আছে দাবীদাৰ সেইসকলৰ প্ৰতি অলপমান আমাৰ নতুন যিটো বৰ্তমান চৰকাৰ তেওঁলোকৰ প্ৰতি অলপমান চিন্তা কৰি তেখেতসকলক যদি টিকেট প্ৰদান কৰে সেইটো কৰিলে বেছি ভাল হ'ব বুলি মই ভাবোঁ কিয়নো বহুত পুৰণা স্বয়ংসেৱকবিলাকে আছে স্বয়ংসেৱকবিলাকো টিকেট পোৱাটো যোগ্য আছে মানে একদম একেবাৰে অযোগ্য সেইটো নহয় তেওঁলোকৰ যোগ্যতা আছে গতিকে স্বয়ংসেৱকবিলাকৰ পৰা যদি কিছুমান কাৰ্যকৰ্তা আছে তেখেতসকলকো টিকেট প্ৰদান কৰিব লাগে আৰু বিশেষকৈ মই ক'ব বিচাৰোঁ যিসকলে মানে বিজেপিৰ অতি বহুত দিনৰ পৰা কাম কৰি আছে তাহাঁতকহে বেছি প্ৰাধান্য দিব লাগে নতুনকৈ আহি পেলাই তেওঁলোকক পটককৈ দি দিলে এইটো ভৱিষ্যতৰ কাৰণে ভাল নহ'ব কিয়নো যিসকলে কাম কৰি আছে তেওঁলোকে বহুত দিনৰ পৰা ছেক্ৰিফাইচ কৰি তেওঁলোকে কিবা এটা আশা কৰিছে যে আমিও পাম গৈ পেলাই যদি নতুন কোনোবা এজন ব্যক্তিক যদি আনি পেলাই তাকে যদি টিকেট প্ৰদান কৰে তেনেহ'লে সেইটো মানে আমাৰ সংগঠনটো খুব বেছি লাষ্টিং নহ'ব যেন লাগে মই ভাবোঁ আৰু মই হয় যদিও যদি চৰকাৰে যিটো ইমান কাম কৰি আছে মোৰ মতে খুব ভালকৈ কৰি আছে খুব ইমান বেয়া মই দেখা নাই ইমানখিনি কাম কৰি আছে চব ভালে কৰি আছে পূৰ্বৰ চৰকাৰবিলাকে যেনেধৰণে কাম কৰিছে তাতকৈ বহুত গুণে ভাল কাম কৰি আছে বুলি বোলে মই ভাবোঁ ইয়াত যিখিনি উন্নতি হ'বলৈ ডেভেলপমেণ্ট হ'লে চবখিনিতো ঠিকেই আছে এইটো হয় ধন্যবাদ এতিয়া আপোনাৰ আৰু এটা কথা জানিব বিচাৰিম বিজেপিয়ে যদিহে আপোনাক আগন্তুক দিনত নিৰ্বাচনৰ বা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিজেপি দলৰ পৰা আপোনাক যদি টিকেট প্ৰদান নকৰে তেতিয়া আপুনি কি কৰিম বুলি ভাবিছে সেইটো মই এটা ভাবি আছিলোঁ বহুত দিনৰ পৰা মোক বহুতে কৈ আছে আপুনি নিৰ্দলীয় হৈ বিচাৰিব টিকেট নে আপুনি মনে মনে বহি থাকিব নে কিবা আপুনি আপোনাৰ কাৰ্য ভৱিষ্যতৰ কেনেকুৱা নিশ্চয় কিবা এটা ভাবিছে নে বহি থাকিব না আপুনি নিৰ্বাচন খেলিব বা আপুনি টিকেট কাৰণে আপুনি যাব কাৰোবাৰ ওচৰলৈ কেনেকুৱা ধৰণৰ সেইটো কথাটো আপুনি সুধিছে খুব ভালে হৈছে কিয়নো যদি মোক টিকেট প্ৰদান নকৰে তেনেহ'লে মই নিজে নিৰ্বাচন খেলিম বুলি ভাবি নাই মইতো নিৰ্বাচন খেলিম বুলি ভাবি আছিলোঁ দৰকাৰ হ'ল মই ইণ্ডিপেণ্ডেণ্ট হ'লেও খেলিম এনেকুৱা এটা ভাবিছিলোঁ ইণ্ডিপেণ্ডেণ্ট হ'লেও
মই হয়তো আমাৰ এইটো সমষ্টিত মই যোনে পাৰ্টি নহওক যোনে প্ৰাৰ্থীয়ে নহওক মই তাক হৰুৱাই দিম এনেকুৱা এটা মোৰ মনত এটা চিন্তা আছে আৰু মই অথুনো আগৰ পৰা কৈছোঁ মোক যদি টিকেট প্ৰদান নকৰে মই 100% জিকিম আৰু যদি মোক টিকেট প্ৰদান কৰে মই 1000% জিকিম এইটো কথাই মই আপোনাক আগতে কৈ দিছোঁ সেইটোৱে টিকেট নিদিলে 100% আৰু টিকেট দিলে 1000%। আপুনি কোন সমষ্টিৰ পৰা বিজেপিৰ পৰা যদি আপুনি টিকেট আপোনাক প্ৰদান কৰা হয় আপোনাক যদি দিয়া হয় তে আপুনি কোন সমষ্টি আপুনি বাছনি কৰিব মোৰ প্ৰথম বাছনি হৈছে লুম্বাজং সমষ্টি কাৰণ লুম্বাজঙত মই আগৰ পৰা কৈছোঁ ইয়াৰ লুম্বাজংটো যিমানটো আছে যিমানটো সমষ্টিৰ মানুহ যিমান মানুহ আছে সব মোৰে মানুহ বুলি মই ধৰি লৈছোঁ আৰু সকলোৱে মোকে নিজৰ মানুহ বুলি ভাবিছে মোকে সকলোৱে দাদা খুৰা খুৰী এনেধৰণৰ মোকে সকলোৱে সম্বোধন কৰে আৰু সেই হিচাপত মই সবৰ লগতো মানে সদায় মিলি জুলি আছোঁ আৰু সদায় একে মানুহ একে ভাই ভাতৃত্ব আমাৰ মানুহ এই বুলি মই ভাবি লৈছোঁ গতিকে সকলোৱে মোক খুবেই ভাল পায় মই কাৰো হীন মনোভাৱে নাচাওঁ সকলো মানুহে মোৰ মানুহ এই ধৰণে মই মানিছোঁ হয় আপুনি হানছে ডাঙৰীয়া আপুনি বহুতখিনি মূল্যৱান বহুত বহুমূলীয়া মন্তব্য আপুনি আগবঢ়ালে আমাৰ 365 নিউজ ইণ্ডিয়া দৰ্শকৰ বাবে তেখেতে বহুতখিনি মূল্যৱান মন্তব্য তেখেতৰ আগন্তুক নিৰ্বাচনক লৈ পেলাই তেখেতে বহুতেই আশাবাদী যিহেতুকে 1977 চনৰ পৰা তেখেতে মনে প্ৰাণে বিজেপি দলৰ বাবে কাম কৰি আহিছে বৰ্তমানো তেখেতে কাম কৰি যাম বুলি তেখেতে কথা আমাৰ আগত প্ৰকাশ কৰিলে এই সংকটত বিজেপি দলৰ বা RSS ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ফালৰ পৰা নিশ্চয় বীৰেন্দ্ৰ হানছেক তেখেতসকলে উপযুক্ত ব্যক্তি হিচাপে বা প্ৰাৰ্থী হিচাপে তেখেতসকলে নিশ্চয় বিশ্বাস বা তেখেতসকলে প্ৰাৰ্থী হিচাপে এগৰাকী প্ৰাৰ্থী হিচাপে উপযুক্ত প্ৰাৰ্থী হিচাপে তেখেতসকলে নিশ্চয় বাছনি কৰিব আৰু সেয়া সময়তহে লক্ষণীয় হ'ব এতিয়া 365 নিউজ ইণ্ডিয়াৰ হৈ আপুনি গোটেই সমগ্ৰ কাৰ্বি আংলংবাসী ৰাইজৰ কাৰণে আগন্তুক নিৰ্বাচনৰ আহি থকা নিৰ্বাচনৰ বাবে আপুনি কি ক'ব বিচাৰে আপোনাৰ মন্তব্যটো কি মোৰ মন্তব্য এইটোৱে যে 365 নিউজ ইণ্ডিয়া আপোনালোকলৈও মোৰ বহুত বহুত ধন্যবাদ অশেষ ধন্যবাদ থাকিল কিয়নো আপোনালোকে নিজৰ বহুমূলীয়া সময় নষ্ট কৰিও মোক যে উপযুক্ত মানুহ হিচাপে ভাবি মোক যে এটা ইণ্টাৰভিউ লৈছে তাৰ কাৰণে মোৰ বহুত অশেষ ধন্যবাদ থাকিল আৰু আগন্তুক যিটো নিৰ্বাচন হ'ব তাৰ কাৰণে মই সকলো ৰাইজক বিশেষকৈ কাৰ্বি আংলং জিলাৰ ইষ্ট আৰু ৱেষ্ট দুটা জিলাৰ মানুহকো মোৰ এইটো মোৰ প্ৰাৰ্থনা থাকিল মোৰ অনুৰোধ থাকিল যেন আপোনালোকে সকলোৱে যেন ভাৰতীয় জনতা পাৰ্টি ভোট দি পেলাই জয়যুক্ত কৰেন তেনে মানে কাৰণ ভাৰতীয় জনতা পাৰ্টিহে আপোনালোকৰ সকলো সুখ সুবিধা দুৰ্গতি সকলোবিলাক তেওঁলোকে নিশ্চয় দুখ দুৰ্গতিবিলাক নাশ কৰিব পাৰিব এই বুলি মই আশা কৰিছোঁ গতিকে সকলো ৰাইজ আপোনালোকে মোৰ পুনৰ নমস্কাৰ জনাইছোঁ মোৰ ইমানতে বক্তব্য ৰাখিম এয়া আছিল আমাৰ আজি 365 নিউজ ইণ্ডিয়াৰ আমাৰ বিশেষ অনুষ্ঠান এই বিশেষ অনুষ্ঠানত আমি এগৰাকী কাৰ্বি আংলঙৰ এগৰাকী ডিফুতে বাস কৰে অৱশ্যে তেখেতে ডিফুৰে বাসিন্দা কিন্তু হ'লেও ডিফুৰ যদিও তেখেতে বাসিন্দা কিন্তু তেখেতে কাৰ্বি আংলঙৰ 26টা সমষ্টিৰ বা অসমৰ বিভিন্ন প্ৰান্তৰ তেখেতক ৰাইজে চিনি পায় ৰাইজে তেখেতক চিনি পায় বা তেখেত এগৰাকী সামাজিক ব্যক্তি হয় সমাজৰ যিকোনো কামত তেখেতে অতীজৰে পৰা কাম কৰি আহিছে সমাজৰ বাবে তেখেতে নিজৰ কাম বনকো চেৰ পেলাই তেখেতে সমাজৰ বাবে অৱদান আগবঢ়াইছে এই ক্ষেত্ৰত তেখেতে ৰাজনৈতিক দলৰ বাবে হওক বিজেপি দলৰ বাবে হওক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বাবে হওক তেখেতে অতীজৰ পৰা সুদীৰ্ঘ 1977 চনৰ পৰা তেখেতে ইতিমধ্যে জানিবলৈ দিলে যে তেখেতে 1977 চনৰ পৰাই বিজেপি দলৰ প্ৰতি তেখেতৰ আস্থা বিশ্বাস অনৰ্গল দিনে ৰাতিয়ে দিনকো ৰাতি নুবুলি ৰাতিকো দিন নকৰি তেখেতে কাম কৰি গৈছে এই ক্ষেত্ৰত তেখেতে আমাৰ 365 নিউজ ইণ্ডিয়াৰ দৰ্শকসকলৰ বাবে তেখেতে বহুমূলীয়া মন্তব্য আগবঢ়ালে তেখেতলৈ আমি আগন্তুক দিনৰ বাবে শুভেচ্ছা লগতে আগন্তুক নিৰ্বাচনত তেখেতে বিজেপি দলৰ হৈ এগৰাকী প্ৰাৰ্থী হিচাপে
নিজকে প্ৰাৰ্থী হিচাপে থিয় দিব পাৰিব বা নিৰ্বাচন তেখেতে এগৰাকী প্ৰাৰ্থী হিচাপে থিয় হ'ব পাৰিব লগতে নিৰ্বাচন জিকিব বুলি আমি 365 নিউজ ইণ্ডিয়াৰ হৈ আমি তেখেতক আন্তৰিক অভিনন্দন শুভেচ্ছা আজিৰ আমাৰ অনুষ্ঠান এই বিশেষ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম চাই থাকিব 365 নিউজ ইণ্ডিয়া ধন্যবাদ